কৰ্মৰত যুৱতীক অশ্লীল ইংগিত দিয়াৰ অভিযোগত এইবাৰ সোণাপুৰ আৰক্ষীৰ জালত বহিৰাজ্যৰ মেনেজাৰ শুভম দুবে সোণাপুৰত পোহৰলৈ আহিছে এনেই এক ঘটনা উত্থাপিত অভিযোগ অনুসৰি সোণাপুৰ কমাৰকুচিত স্থিত KFC ফুড কৰ্টত কৰ্মৰত এগৰাকী কাৰ্বি এগৰাকী বড়ো আৰু এগৰাকী অসমীয়া স্থানীয় যুৱতীক উক্ত প্ৰতিষ্ঠানটোৰ মেনেজাৰ শুভম দুবে নামৰ লোকজনে কেইবাদিন ধৰি অশ্লীল ইংগিত দি অহাৰ লগতে অশ্লীল প্ৰস্তাৱ দি অহাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱতীকেইগৰাকীয়ে তদুপৰি কৰ্মক্ষেত্ৰত নিয়োজিত হৈ থকাৰ সময়ত বিভিন্ন ভাবুকি প্ৰদান কৰাৰ লগতে চুকা অস্ত্ৰৰে প্ৰসাৰ কৰিবলৈ চেষ্টা কৰাৰো অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱতীকেইগৰাকীয়ে অৱশেষত এই সন্দৰ্ভত ভুক্তভোগী যুৱতীকেইগৰাকীয়ে প্ৰতিষ্ঠানটোত নিয়োজিত আন এগৰাকী মেনেজাৰক অৱগত কৰাৰ লগতে ডিমৰীয়া দল সংগঠনক অৱগত কৰে ইয়াৰ পাছতেই ভুক্তভোগী যুৱতীকেইগৰাকীয়ে স্থানীয় কাৰ্বি ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থা সংগঠনৰ সহায়ত সোণাপুৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ এই এজাহাৰৰ ভিত্তিত ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে উক্ত প্ৰতিষ্ঠানটোৰ মেনেজাৰ শুভম দুবেক আটক কৰিছে এতিয়া এই সন্দৰ্ভত সোণাপুৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব এয়া হ'ব লক্ষণীয় ইফালে এই ঘটনাক লৈ ডিমৰীয়া দল সংগঠন জাঙুৰ খাই উঠাৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাই সংবাদ মাধ্যমৰ আগত মন্তব্য ব্যক্ত কৰে হৈছিলে মানে মিছবিহেভ ফাৰ্ষ্ট অফ অল তাৰপিছত মানুহটো বহুত খঙাল বহুত ৰুডলি কথা পাতে আৰু আমি ইয়াৰে লোকেল হয় বুলি আমাক মানে অলপ ধমকি চমকি দিছে যে তোমালোকেতো লোকেল হয় ইয়াৰ গাৱাৰ হয় লগতে একো নাজানা জংঘলত থাকা জংঘল মানে কিবা এনেকুৱা চব্জি শাক পাচলি খোৱা সেইটো মানে বহুতবাৰ মানে ধেমালিতে মানে কয় আৰু আজি মানে বেছিকৈ হ'ল তাৰপিছত অলপ 5-10 মিনিট লেট অহাৰ কাৰণে মানে কামৰ পৰা ওলাই দিম বুলি আমাক ধমকি দিছে ব্লেক লিষ্টেড কৰি দিম তোমালোকক কত কাম নাপাবা আৰু আমি যেতিয়া কৈছোঁ যে আমাৰ যদি কিবা হয় যদি আপুনি কামৰ পৰা ওলাই দিয়ে তেতিয়াহ'লে আপোনাকো মানে কথাটো অলপ বেয়া হ'ব বুলি ক'লোঁ তেতিয়া মানে সি ক'লে যে আমি RGM হয় মোক ধমকি দিছে তুমি চাই ল'ম তোক মানে সেনেকৈ মানে অলপ ক'লে আৰু তাৰপিছত চাকু লৈ আহিছে পিছত গম পালোঁ যে মানুহটো বোলে এটা নাইফ লৈ আহিছে মাৰিবলৈ চাগে মাৰিলে হয় আমাকে নাজানো কি ইণ্টেনশ্যন আছিলে সেইটো হয় মানে এদিন মানুহজনী পিছফালে ৰখি আছিলে মোক তাৰপিছত কফি খাব যাবনে বুলি লগ ধৰিলে তাৰপিছত নাযাওঁতে কওঁতে আৰু চাহ খাব যাবনে আৰু লগ ধৰিলে তাৰপিছত সুধিছে অলপ পাৰ্চনেলি কিবা কিবি আছেনে নাই বুলি মই আৰু নাই কোৱাত তাৰমানে মানুহজনে অলপ খং উঠিলে তাৰপিছত বাৰু আৰু মানে পিছদিনাখন পৰা তাৰমানে মোৰ লগত বেছি মিছবিহেভ কৰে আৰু এনেকৈ কাম কৰি থকা মাজত তাৰমানে মোক তাৰ কেবিনত মাতি পিনে তাৰমানে অলপ গালি চালি দিয়ে ধমকি চমকি দিয়ে সেনেকুৱাই মানে ষ্টাৰ্ট হৈ আছে বেছি তাৰমানে বহুত মানে বেছিকৈ বাঢ়ি গ'ল আৰু মানে মানুহজন কি ক'ম আৰু অলপ স্বভাৱটো ভাল নহয় বেয়াই বুলি ক'ম মই ছোৱালীৰ প্ৰতি তাৰমানে তাৰ কিবা বেয়াকৈ মানে সি ভাবে বেয়া ইণ্টেনশ্যনটো ৰাখে যেনেকৈ মোৰ প্ৰতি আছিলে আজি গম পাইছোঁ আৰু সেইটোৱে হয় মানে হয় আজি দিনৰ ভাগত যেতিয়া খবৰ পালোঁ তেতিয়া আমি এপছুৰ প্ৰতিনিধি আৰু আমি কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিনিধি আমি KFCলৈকে গৈছিলোঁ যোৱাৰ পিছত আমি গোটেই ঘটনাৰ বিষয়ে যুৱতী তিনিগৰাকীৰ পৰা আমি কথাখিনি লৈ আমি থানালৈ আহিছিলোঁ থানাৰ পিছত আমি যেতিয়া সেই মেনেজাৰগৰাকীক আমি লগ কৰিব গৈছিলোঁ বা তেখেতক আমি এই গোটেই ঘটনাটোৰ বিষয়ে তেখেতক আমি এই আলোচনাৰ বাবে আমি যেতিয়া গৈছিলোঁ তেখেতে এখন চুৰিল লৈ মানে কি এই যুৱতী তিনিগৰাকীক মানে কি আক্ৰমণৰ অপচেষ্টা কৰাৰ এটা সন্দেহ হৈছে গতিকে আমি এটা আহ্বান কৰোঁ যাতে এই শুভম দুবে নামৰ ব্যক্তিগৰাকীয়ে বহিৰাগত মেনেজাৰগৰাকীয়ে যাতে আইনৰ কোনো সুৰুঙাই দি তেখেতে সাৰি যাব নোৱাৰে কাৰণ তেখেতে হয়তো আমাক দল সংগঠনৰ নেতৃত্বক আক্ৰমণ কৰিলে হয়তো নহ'লে যুৱতীকেইগৰাকীক কাৰণ যুৱতীকেইগৰাকীক আমাক যিহেতু কথা গোটেই ঘটনাৰ বিষয়ে অৱগত কৰিলে কাৰণ দীৰ্ঘদিনে এই তিনিগৰাকী বা অন্যান্য বাকী কৰ্মচাৰী যুৱতী কৰ্মচাৰীৰ ওপৰত এই শুভম দুবে নামৰ ব্যক্তিগৰাকীয়ে বিভিন্ন ধৰণৰ অশ্লীল প্ৰস্তাৱ আৰু চেক বুজি মানে যিটো প্ৰাইভেট পাৰ্টতো হাত দিয়া বুলি আমাক যুৱতীকেইগৰাকী অৱগত কৰিছে গতিকে আমি আহ্বান কৰোঁ আৰক্ষীক যাতে এই শুভম দুবেগৰাকীয়ে যাতে কঠোৰ শাস্তি পায় সমগ্ৰ ঘটনাটো ক'ব গ'লে একচুৱেলি আমাৰ দুজন বন্ধু মই আৰু অজিত হাকলাৰে আমাৰ এপছুৰ সভাপতি আমাৰ ডিমৰীয়া আৰু লগতে আমাৰ ভাইটি আছে এপছুৰ অংকিত তো তেওঁলোকে একচুৱেলি আমাক মাতি পঠালে আমাক এটা আমাৰ ভিজুৱেল এটা পঠাইছিল এই ভিজুৱেলটোৰ আধাৰত আমি গৈছিলোঁ আৰু ভিজুৱেলটো কি আছিলে যে KFCৰ যিজন তাতে থকা আমাৰ সোণাপুৰৰ KFC যিখনৰ সেই প্ৰতিষ্ঠানটোৰ তাতে থকা মেনেজাৰ যিজন তাৰ নাম আপোনাৰ শুভম দুবে
তো এই ডুবে যিজন ব্যক্তি এই ডুবে নামৰ ব্যক্তিজনে তাৰমানে প্ৰায়ে তেওঁলোকক অশালীন ব্যৱহাৰ আৰু লগতে দাবী ধমকি দি আহিছিলে আৰু আজি তাৰে এটা ভিজুৱেল আমি পালোঁ সেই ভিজুৱেলটোৰ আধাৰত আমি এটা গ'লোঁ কিন্তু যোৱাৰ পিছত দেখিলোঁ যে মানে এই 3জনী ছোৱালীৰ ভিতৰতে তাৰে এজনী ছোৱালী নমিতা বুলি পেলাই নমিতা শইকীয়া তাইক মানে KFCৰ বাহিৰত ওলাই ৰাখিছে তাইক অফিচত আহিব কাৰণে তাতে KFCৰ এই সোমাব দিয়া নাই মানে তেওঁলোকৰ ৰেষ্টুৰেণ্টৰ ভিতৰত সোমাব দিয়া নাই তো সোমাব দিয়া নাই কাৰণে আমাক ফোন কৰি পেলাই জনালে আমি গৈ পেলাই দেখিছোঁ যে কথাখিনি হয় আৰু যে ডুবম বোলাজন যিজন আছে এই ডুবম বোলাজনে প্ৰায় মানে মানুহক দাবী ধমকি দি আহি থাকে আৰু প্ৰায় তেওঁলোকৰ ওপৰত কমপ্লেইন আছে আৰু মহিলাৰ ওপৰত তেওঁলোকে অশালীন ব্যৱহাৰ কৰাৰ বহুত ৰেকৰ্ড পোৱা গৈছে আৰু পাইছোঁ আৰু এইখিনি কথা আমি তেওঁলোকৰ নিজ মুখেৰে তেওঁলোকৰ যি এমপ্লয়ী আছে 3গৰাকী এমপ্লয়ীয়ে তেওঁলোকৰ কথাখিনি প্ৰকাশ কৰিছে প্ৰায় অশ্লীল প্ৰস্তাৱ দি থাকে আৰু যৌন নিৰ্যাতন চলোৱা বুলি তেওঁলোকে জানিব পাৰিছোঁ গতিকে এই যি ঘটনা মহিলা সুৰক্ষা যিখন আধাৰ এই মহিলা সুৰক্ষিত হ'ব লাগে বুলি আমি সদায় কৈ থাকোঁ কিন্তু আজি দেখিলোঁ যে KFCৰ ভিতৰত যি বিশেষত্ব ঘটনা ঘটিলে তাত KFCত কৰা যিবিলাক আমাৰ স্থানীয় বাসিন্দা বা স্থানীয় যিবিলাক এমপ্লয়ী এটা সুৰক্ষিত নহয় গতিকে সেই KFCয়ে কি ব্যৱস্থা ল'ব আমি তেওঁলোকৰ ওপৰত আমি আজি প্ৰশ্ন কৰিছোঁ যে মহিলা এমপ্লয়ী যিমান আছে সেই মহিলা এমপ্লয়ীসকল তেওঁলোকে কেনেকৈ সুৰক্ষিত কৰিব তেওঁলোকৰ প্ৰশ্ন আৰু এই যি শিৱম দিব্যজন আজি আমি তাৰ পৰা অহাৰ পিছত আমি পুলিচক ইনফৰ্ম কৰিলোঁ পুলিচে ইনফৰ্ম কৰাৰ পিছত পুলিচ লৈ পেলাই আমি গ'লোঁ এটা কমপ্লেইন দিয়াৰ পিছত তাতে গ'ল যোৱাৰ পিছত কি হ'ল এই শিৱম দিব্যজনক তাতে বহি আছিলে কিন্তু তাত দেখিলোঁ যে এখন ডাঙৰ এখন প্ৰায় 2 ফুটমান দীঘলৰ এখন মানে ডেগাৰ একদম চোকা ডেগাৰ এখন লৈ পেলাই বহি আছে তো এই পুলিচে উদ্ধাৰ কৰিছে এখন তাৰ লগে আমি লক্ষ্য কৰিলোঁ চাওক এনেকুৱা ধৰণৰ কথা য'ত নেকি আজি স্থানীয় লোকক আমাৰ এটা বিচাৰিছোঁ যে এটা স্থানীয় লোকক আমাৰ যে কাম কৰা হিচাপত বা মেনেজাৰ হিচাপত হেৰি কৰক আমি আনএমপ্লয়মেণ্ট প্ৰব্লেমটো আছে কাৰণে আমি তাতে একো নকলোঁ তাতে আমি শান্তিপূৰ্ণ আলোচনা কৰিবৰ কাৰণে আমি গৈছিলোঁ কিন্তু সেই ডুবমজনে আমাক উল্টাই ধমকি দিলে ডুবমজনে আমাক উল্টাই ধমকি দি পেলাই তাৰ ৰুমলৈকে মাতে আমাক তো শিৱম দুবেজনে আমাক উল্টাই ধমকি দিলে তো ধমকি দিয়াৰ পিছত আমি পুলিচকো ইনফৰ্ম কৰিলোঁ যে আমাক ধমকি দিছে তো আহিব লাগে কিন্তু নাহি পেলাই উল্টাই আমাক ধমকি দিয়ে আমাক কৈ পেলাই আপোনালোকে যদি দম আছে মোৰ ৰুমত আহক তো এনেকুৱা ধৰণৰ আমি স্থানীয় হয় UPৰ এজন বাহিৰৰ ব্যক্তি আৰু আমাৰ অসম চৰকাৰে কৈ আছিল যে এনেকুৱা ধৰণৰ বাহিৰৰ কিবা আহিলে আমাক মানে হেৰি কৰিব নালাগে আমি গতিকে আমি সেইবিলাক মান মৰ্যাদা আমি চৰকাৰৰ কিছুমান আহ্বানক আমি মান মৰ্যাদা দি পেলাই আমি লাহে ধীৰে কৰিব বিচাৰিছিলোঁ যদি আমাৰ ঠাইত যদি অন্য সংগঠন হৈ গ'ল হয় তেতিয়াহ'লে ডেফিনেটলি আজি তাত কি অৱস্থা হ'ল তাৰ কোনো তাৰ ঠিকনা নাথাকিলে হয় এই সন্দৰ্ভত আমি ছোৱালী 3জনীয়ে তাত এটা এজাহাৰ দিছে আমি তাৰ হিচাপত সাক্ষী আছোঁ আৰু তাতে সাক্ষী হিচাপে তেওঁলোকৰ লগত থকা যিবিলাক ফুড কৰ্টত আছে তেওঁলোকৰ তাত থকা যিবিলাক মানুহ আছে তেওঁলোকৰ মানুহ আহি পেলাই সাক্ষী দিছে এমপ্লয়ীবিলাকে যে মানুহজন প্ৰায় কৰি থাকে মহিলাৰ ওপৰত অত্যাচাৰ কৰা এইটো দেখা গৈছে গতিকে আমি তাৰ ওপৰত FIR এখন দিছোঁ আৰু আমি KFCৰ তেওঁলোকৰ যি কৰ্তৃপক্ষ তেওঁলোকক আমি মাতিছোঁ আহক আমি আলোচনা কৰোঁ যে তেওঁলোকৰ যিবিলাক আচৰণ সেই আচৰণবিলাক মানে যাতে কণ্ট্ৰল কৰে আৰু আমাৰ যি স্থানীয় যিবিলাক ল'ৰা ছোৱালী আছে তাক এটা এমপ্লয় হেৰি কৰিব লাগে মানে আৰু নহ'লে যিজন এই শিৱম দুবেজনক তাক উচিত শিক্ষা দিব লাগে ইমিডিয়েটলি তেওঁলোকে তাক বৰ্খাস্ত কৰিব লাগে আমি এইটো তাক অৱগত কৰিছোঁ আৰু সেইটো কৰিম বুলি কৈছে এতিয়া কিমান দূৰ কৰিম বুলি কোৱা কথাটো কিমান দূৰ সত্য তেওঁলোকে আহিলে আমি এটা গম পাম স্পষ্ট হ'ব একচুৱেলি আমি অকল এই আজি এখন KFCখন নহয় আমাৰ যিবিলাক ইয়াতে মানে বিভিন্ন ঠাইৰ পৰা আহি যিবিলাক ধাবা বা অন্যান্য ইণ্ডাষ্ট্ৰীবোৰ আছে আমাৰ যিখিনি ডিমৰীয়া খিলঞ্জীয়া মানুহ আমি সাধাৰণতে অন্যায় কৰি অহা দেখিয়ে আহিছোঁ তেওঁলোকে দাবী ধমকি থকা দি আহিছোঁ আমি সেইকাৰণে আমি কৈছোঁ যে এইবাৰ আমি আমি এটা সুযোগ পাইছোঁ যে তেওঁলোকে যাতে এই কামবিলাক ভৱিষ্যতে যাতে দাবী ধমকি নিদিয়ে আমি সকীয়াই দিছোঁ আৰু এই ডুবম নে কি শিৱম দুবে তেওঁক বৰ্খাস্ত কৰিব লাগিব আৰু যদি তেওঁক বৰ্খাস্ত নকৰে তেনেহ'লে সেইখন ধাবা আমি বন্ধ কৰি দিম আমি হুংকাৰ দিছোঁ আৰু সেইখনেই বুলি নহয় ইয়াত যিমান তেওঁ ধাবা বা অন্য কিবা ইণ্ডাষ্ট্ৰী আছে বা KFC আছে সকলোবোৰ আমাৰ স্থানীয় মেনেজাৰ নিয়োগ কৰিব লাগিব স্থানীয়ভাৱে আমাৰ ইয়াত যুৱক যুৱতী নিয়োগ কৰিব লাগিব তেতিয়াহে আমাৰ যুৱক যুৱতীৰ সুৰক্ষা হ'ব চাওক তেওঁলোকে আজি ছোৱালী মানে তেওঁলোকে অখিলিক ইংগিত দিছে গতিকে এইবোৰ বন্ধ কৰিব লাগে আকৌ আমি অসমৰ মানুহ জংগলী আৰু অসমৰ পইচা খাব আমাৰ জংগলৰ মানুহৰে পইচা খাব আৰু আমাৰ জংগলী মানুহক তেওঁলোকে অত্যাচাৰ কৰিব আমি কি সহ্য কৰিম নেকি হুঁচিয়াৰ তোমালোক সকলো হুঁচিয়াৰ আমি জংগলী নহয় কিন্তু সঁচাই যদি জংগলী হয় এই হাইনা বাঘ জানে নহয় হাইনা বাঘে কেনেকৈ চুপি চিকাৰ কৰে আমিও চিকাৰ কৰিম কিন্তু পাই যাওক সাৱধান কৈ দিছোঁ
নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট কাৰ্বি লাইভ